এয়া চাওক আপোনালোকক দেখুৱাবলৈ গৈছোঁ চাওক দেখিছে মহেন্দ্ৰত উঠিবলৈ গৈ আছোঁ এইখন চাওক ষ্টাৰ্ট হয় ষ্টাৰ্টটো মানে আপুনি ওচৰত আহিলে গম পায় মানে দূৰৰ পৰা আপুনি গম নাপায় ঠিক আছে গাড়ীখন যে ষ্টাৰ্ট হৈ আছে আৰু মানে হেৰিটো স্পীডটো খুব বেছি নহয় ইয়াৰ হা মানে এক্সিলেটাৰ দিবই নোৱাৰি ন একদম এক্সিলেটাৰ চুবই নোৱাৰে পূৰা একদম মানে সাগৰত তিমিপা চোৱা দি যায় আজি এটা ঘৰৰ ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ঠিক আছে আৰু এতিয়া আমাৰ ঘৰৰ এইবোৰ চব এয়া হৈছে মোৰ ভতিজা ছোৱালী আৰু সিহঁতি চবে হাঁহি আছে আৰু কেলে হাঁহি আছে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ঠিক আছে আমাৰ মানে পৰিয়ালত এটা প্ৰপাৰ্টি আহিছে গতিকে দেখুৱাবলৈ গৈ আছোঁ দেখুৱাওঁ জানো আপোনালোকক বাৰু ঠিক আছে দেখুৱাম ঠিক আছে তাৰপিছত আমি দেখুৱাম নে আজি কি আনিছোঁ আমি দেখুৱাম ই কৈ নিদিবা তুমি আপোনালোকক কৰিলে ঠিক আছে বাৰু তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আমি যিটো বস্তু আনিছোঁ দেখুৱাবলৈ যাওঁ বলক ক'বলৈ গৈছোঁ কি বস্তু লৈছোঁ আজি ঠিক আছে এয়া এতিয়া ওচৰ পাইছোঁহি এতিয়া দেখুৱাওঁ আৰু আপোনালোকক নহয় জানো এতিয়া উল্টা কিন্তু চুৰ কৰি দে কোৱা 3 2 1 हे भगवान तेरी लीला अपरंपार है এয়া মহেন্দ্ৰ থাৰ লিখা আছে চব আৰু এয়া মহেন্দ্ৰ আৰু ইয়াতো লিখা আছে চব থাৰ ঠিক আছে এয়া 4x4 এইখন ঠিক আছে ইয়াত 4 হুইল লাগি আছে এইটো পাহাৰত যাবৰ কাৰণে সুবিধাৰ কাৰণে ভাইটিয়ে লৈছে কেনেকুৱা লাগে চলাই পেলাই চলাই ভালে ভাল লাগে আপুনি চলাইছে নাই এইটো চলাইছে ন ঠিক আছে আমি এবাৰ চলাই পেলাই দেখুৱাম হা গোটেইখিনি আৰু ভিতৰখন মই আপোনালোকৰ দেখুৱাবলৈ চেষ্টা কৰিম এয়া ফুল লাগি আছে চাওক এয়া নতুন ঠিক আছে ব্ৰেণ্ড নিউ অনা হৈছে এয়া চাওক ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাই আৰু এয়া লাইট জ্বলি আছে ইণ্ডিকেটৰ লাইট জ্বলি আছে আৰু বহুত কি আছে ভিতৰত সেইখিনি মই আপোনালোকক বেছিকৈ ক'ব নোৱাৰিম যিহেতু এতিয়া মই ইমান এক্সপাৰ্ট নহয় গাড়ীৰ বিষয়লৈ ঠিক আছে এয়া হৈছে মহেন্দ্ৰ থাৰ আৰু গাড়ীখন মানে মই নাম শুনিছিলোঁ কিন্তু থাৰ বুলি দেই ওচৰত গৈ চোৱা নাছিলোঁ সঁচাকৈ গাড়ীখন বিৰাট কমফৰ্টেবল গাড়ী আৰু গৈ পেলাই ভাল লাগে ওখ গাড়ী যিহেতু আৰু গাড়ীখনৰ এটা সুন্দৰ ফিনিচিং দিছে বৰ ধুনীয়া লাগিছে চাবৰ কাৰণে ইমান ধুনীয়া লাগিছে আৰু এয়া হৈছে আজিৰ মানে আধুনিক যুগৰ প্লেটফৰ্মৰ আধুনিক গাড়ী ঠিক আছে এয়া চাওক এইখনত টোটেল 4টা ছিট আছে ফ্ৰণ্টৰ এই 2টা ছিট দেখিছে আপোনালোকে ড্ৰাইভাৰ আৰু আগত এজন ঠিক আছে আৰু ভিতৰখন মই দেখুৱাই আছোঁ ভিতৰত 2টা ছিট আছে এই 1 আৰু 2 মুঠতে 4টা ছিট আছে 4 ছিটাৰ আৰু বাকী এয়া হেণ্ড ব্ৰেক আছে আৰু এয়া 4 হুইলৰ হয় আৰু এয়া গিয়াৰ আৰু বাকীবোৰ আপোনালোকক অলপ দেৰিকৈ কৈ আছোঁ যিহেতু আমাৰ ড্ৰাইভাৰে আপোনালোকক অলপ বুজাই দিব আৰু চকা কি ধুনীয়া চকা এয়া যিটো হেৰি আছে চাওকচোন ৰিংটো বৰ মজবুত ৰিং দিছে এইটো চাওক আৰু এয়া ভিতৰখন মই অলপমান দেখুৱাই দিছোঁ চাওক এইখিনি ইয়াত যিখিনি ইনষ্ট্ৰুমেণ্ট আছে যিখিনি মানে কোম্পানীৰ পৰা দিছে সেইখিনি আছে চাওক আৰু এইটো এটা স্পেচ আছে এইটো কিবা কিবি ৰাখিবৰ কাৰণে এটা স্পেচ আছে ধুনীয়া চিষ্টেম কৰিছে ডিকি এইটো ডিকি হয়নে বেটা চাওক থাৰখনৰ ওপৰ ভাগটো চাওক ওপৰৰ ফিনিচিংটো চাওকচোন কি ধুনীয়া লাগিছে ফিনিচিংটো চাওক এতিয়া আমি আপোনালোকক গাড়ীখনত চলাই পেলাই দেখুৱাম গাড়ীখনত গৈ পেলাই দেখুৱাম ঠিক আছে গতিকে বলক আজি মহেন্দ্ৰ থাৰত উঠি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ থাৰত যাম হয় নাই কিহত যাম আমি মহেন্দ্ৰ থাৰত যাওঁ আৰু এয়া চাওক মই দেখুৱাই আছোঁ চাওক এইখন গাড়ীখন বেক কৰি আহি আছে চাওক আৰু বেক গিয়াৰটো সেই এনেকুৱাকৈ মানে চেপি পেলাই যেনেকুৱা এইবিলাক হেৰি গাড়ী থাকে নহয় এনেকৈ ওপৰলৈ দাঙি পেলাই বেক গিয়াৰটো লগাব লাগে আৰু চকাকেইটা চাওক কিমান ওখ চাওক দেখিছে গতিকে ওখ গাড়ী সঁচাকৈ গৈ ভাল লাগে নহয় জানো আৰু এতিয়া চাওক এতিয়া আমি মহেন্দ্ৰ থাৰত উঠিবলৈ গৈ আছোঁ এয়া আমাৰ ভতিজা দুজনী গৈ আছে 3জনী ভতিজা গৈ আছে ঠিক আছে উঠা 4জনী ভতিজা হয় 4জনী ঠিক আছে ইয়াত এটা বিৰাট ডাঙৰ ফেমিলি আপোনালোকক কি ক'ম আৰু ঘৰত যদি কিবা এটা পাতোঁ নহয় গোটেই গাল ঘৰ গালেই থাকিব তাৰমানে বেলেগ মানুহ নামাতিলে হ'ব ঠিক আছে আৰু এয়া আপোনালোকক এতিয়া চলাই পেলাই দেখুৱাই আছোঁ আৰু কেনেকুৱা লাগিছে
ভাল লাগিছে আমি কিয় গৈছো পাহাৰত গৈছো হয় নে নহয় এইটো এটা আমাৰ সপোন আছিলে হয় নাই আমাৰ সপোন আছিলে নাই থাৰত উঠা গতিকে আমাৰ সপোন পূৰা হৈ গ'ল ফিল্ডলৈ যাবা অঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চব আৰু এই আপোনাৰ নামটো কি আছিলে মানৱ গগৈ আমাৰ মানৱ গগৈ ইয়াৰে হয় আৰু গেলেকী মৰাণ গাঁও মোৰ ভাইটি আৰু দেই মানৱ গগৈ গতিকে মানৱ গগৈ এতিয়া ধুনীয়াকৈ চলাই দেখুৱাই গৈ আছে চাওক আৰু এইবোৰ ৰাস্তা এনেকুৱা ৰাস্তাৰ কাৰণে এইখন একদম বেষ্ট এইখন আৰু এখন ফিল্ডত আমি লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ঠিক আছে আৰু এয়া চাওক আপোনালোকক দেখুৱাবলৈ গৈছোঁ চাওক দেখিছে এয়া থাৰ মহেন্দ্ৰ থাৰ চাওক কি ধুনীয়া লাগিছে চাওক ফিল্ডখনত বঢ়িয়া ইমান ভাল লাগিছে নহয় গাড়ীখনত গৈও মজা লাগে দেই উঠি পেলাই একদম ওখ গাড়ী বৰ সুন্দৰ গাড়ী ইমান কম্ফৰ্ট গাড়ী নহয় বা মানে কঁকাল চকালৰ বিষ নহ'ব আৰু চব এয়া চাওক আৰু এয়া এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইবোৰ ৰাস্তা আপোনাৰ একদম ফালি চিলি যাব মানে একদম পুৰা বোকা পানী খাল বিল এইবোৰ চাবলৈ নাই পুৰা ফালি পেলাই যাব এইখন ঠিক আছে এয়া হৈছে মহেন্দ্ৰ থাৰ এয়া চাওক ঠিক আছে উঠিবলৈ গৈ আছোঁ এইখন চাওক ষ্টাৰ্টটো মানে আপুনি ওচৰত আহিলে গম পায় মানে দূৰৰ পৰা আপুনি গম নাপায় ঠিক আছে গাড়ীখন যে ষ্টাৰ্ট হৈ আছে আৰু এটা সুন্দৰ দৃশ্য আৰু এয়া চাওক কালাৰটো কিমান ধুনীয়া নহয় হোৱাইট কালাৰটো মই আপোনালোকক কি ক'ম আৰু এই গ্লাছখন চাওক না এয়া চাওক ষ্টাইল চাওক না মজা লাগিছে আৰু এইখন চাওক এইখন কিবা এটা একদম ধুনীয়াকৈ ধুনীয়াকৈ বনাইছে কোম্পানীয়ে চাওক দেখিছে আজি আমি থাৰ আৰু ভতিজা দুটা আহিছে চাওক তই থাৰলৈ ক'লৈ যাওঁ তহঁতি পাৰ্টি হাঁহ আনিবলৈ যাওঁ হাঁহ আনিবলৈ যায় পাৰ্টি খাবলৈ চাওক এয়া হৈছে মোৰ ভাগিন আৰু ভতিজা দুটা সিহঁত দুটা আহি পালে দেখিছে সঁচাকৈ বহুত ভাল লাগিলে উঠি পেলাই ব'লা যাওঁ ব'লা আৰু মানে হেৰিটো স্পীডটো খুব বেছি নহয় ইয়াৰ খুব বেছি হা মানে এক্সেলেটাৰ দিবই নোৱাৰি ন চুবই নোৱাৰি একদম এক্সেলেটাৰ চুবই নোৱাৰি পূৰা একদম মানে সাগৰত তিমি মাছ যোৱা দি যায় এনেকুৱা স্পীডত যায় গাড়ীখন ঠিক আছে আৰু গাড়ীখন ওখ সেইটো কাৰণে ভাল লাগিছে আৰু পাৱাৰ ষ্টেৰিং যিটো মানে অলপমান কাটিলেই মানে বহুত কাট খাই যায় মানে ঘপককৈ সদায় নচলোৱা মানুহ ঘপককৈ যদি চলাই দিয়ে ন এই মানে আনকণ্ট্ৰল হৈ যাব আৰু গাড়ীখন বহুত স্পীডি গাড়ী আৰু ইমান ভাল লাগিছে মানে একদম পূৰা ওপৰত বহি থকা নিচিনা ভাল লাগিছে এয়াই হৈছে মহেন্দ্ৰ থাৰ মানে মানুহৰ এটা সপোন থাকে গতিকে সেই সপোন মোৰ ভাইটিয়ে আজি পূৰা কৰিছে আৰু সেয়া মোৰ ভতিজাকেইজনী চাওক না সিহঁতৰ হাঁহি বন্ধই হোৱা নাই ভাই একদম পূৰা হাঁহিয়ে থাকে আৰু এইকেইটা কিনো এইটো কি এইটো আপোনাৰ LCD ন এইকেইটা হ'ল আপোনাৰ এয়াৰ কুলাৰ মানে আপোনাৰ AC এয়াৰ কুলাৰ AC অঁ এইটো আপোনাৰ হেৰি ACO আচ্ছা অঁ ঠিক আছে তাৰপিছত এইটো AC 1 2 অঁ এইটো মানে হেৰিটো ন অঁ থাকে 4 চিগনেল অঁ এতিয়া আমাৰ বেক কেমেৰাটো লগা হোৱা নাই ন বেক কেমেৰা নাই অঁ বেক কেমেৰাটো লগাব লাগিব আকৌ দেই অঁ হেৰি কিন্তু ঘৰত বহুত আছে আমাৰ ডাম্পাৰ ইন'ভা তাৰপিছতে আৰু এল্ট্ৰ এখন আছে আৰু কি আছে মা কৈ দিয়া বাইক স্কুটি ডাম্পাৰ এল্ট্ৰ JCB TC মানে মাল টনা গাড়ী আছে TC ঠিক আছে কয়লা টানে ফকলেন আছে ক্ৰেটা এখন আছে ইন'ভা এখন আছে আৰু এতিয়া তাহাঁতৰ গোটেই ফেমিলিটোৰ ভিতৰত এখন গাড়ী কম হৈ আছিলে এখন আহি গ'ল মহেন্দ্ৰ থাৰ আৰু কি আছে অঁ খালি সিহঁতৰ চাইকেল নাই চাইকেল এখন নাই চাইকেল চলাবলৈ চাইকেল আছে নি চাইকেলো আছে বোলে বহুত দিনৰ মূৰত আহিছোঁ ক'ত আছে মই চোৱাই নাই আৰু মই এতিয়া পকা ৰাস্তাত গৈ পেলাই দেখাইছোঁ চাওক কেনেকুৱাকৈ গৈ আছে এইবোৰ সৰু সুৰা গাঁতবোৰতো গাড়ীখনত গৈ ঠেকেচা পোৱা নাই মানে গাঁতবোৰ চকাকেইটা যিহেতু ওখ সেইটো কাৰণে ধৰিব পৰা নাই আৰু এতিয়া গাড়ীখন ঘূৰাই লৈছোঁ মানে গাড়ীখন এতিয়া বহুত ইম্পৰ্টেণ্ট হৈছে বা বাকীবোৰ গাড়ী মানুহে চলাবই বিচৰা নাই ইন'ভাখন বা এল্ট্ৰখন এইবোৰ মানুহ এতিয়া চলাব অকল থাৰখনকে লাগে
এয়া বৰ ধুনীয়া গাড়ী আৰু আপোনালোকে এইখন গাড়ী দি মানে পাহাৰতো বগাব পাৰিব, বেয়া ৰাস্তাটো যাব পাৰিব, খাল এইবোৰ একো চাবলৈ নাই, একদম ধুনীয়াকৈ ট্ৰেক্টৰ নিচিনাকৈ গৈ থাকিব পাৰিব। কিন্তু ট্ৰেক্টৰ যেনিবা খুব জোকাৰে, এইখনত আপুনি একদম আৰামত গহীনত গৈ থাকিব পাৰিব। शाबाश बेटा, बहुत बढ़िया। আৰু এটা সুন্দৰ এটা মুহূৰ্ত, এনেকুৱা সপোনৰ থাৰ এখনত আজি উঠিবলৈ পালোঁ। আৰু যিহেতু মোৰ নিজৰ ভাইটিয়ে লৈছে, আৰু আনৰ গাড়ী হ'লে ইমান মানে উঠিবলৈ মন নাযায় বা ইমান ফূৰ্তি এটা নালাগে নহয়নে? কিন্তু ঘৰৰ মানে কোনোবা এটা ভায়েকে বা ককায়েকে গাড়ীখন কিনিলে মনটো বহুত খুচ হৈ যায়। মানে নিজে লোৱা, মই লোৱা, ই লোৱা একেটাই কথা নহয় জানো? গতিকে আপোনালোকৰ যদি আশীৰ্বাদ থাকে, ময়ো এদিন নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিলে ল'ব পাৰিম। আকৌ रुको जरा, सबर करो। আপোনালোকৰ আশীৰ্বাদ লাগিবই। গতিকে এয়া আজি মহেন্দ্ৰ থাৰত মোৰ ভাইটিয়ে এটা সম্পত্তি ঘটিছিলে। আৰু যিহেতু মই এদিন আপোনালোকক কৈছিলোঁ যে 1 to all মই আপোনালোকক সকলো কৈ যাম, যিহেতু আপোনালোকে মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে গোটেইখিনি মোৰ সদস্য হয়, মোৰ ঘৰৰ ফেমিলি বুলি ভাবোঁ আপোনালোকক। গতিকে আপোনালোককো জনালোঁ যে গাড়ী এখন ঘৰত এটা সম্পত্তি লোৱা হ'ল, ঠিক আছে? গতিকে এয়া আপোনালোকক দেখুৱাবলৈ আজিৰ ইনফৰ্মেশ্যনটো অলপ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আজি ঘৰুৱা যিটো ব্লগ আছিলে, ব্লগত এইখিনি ইনফৰ্মেশ্যন দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। এনেকুৱা ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ'বোৰ পাবৰ কাৰণে বা এনেকুৱা ফেমিলি ব্লগবিলাক চাবৰ কাৰণে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।